দীপলীপ দীপলীপ এজনী ছোৱালী ৰিম ঝিম বৰষাতে বাউলী মহাৰাজে এবাৰ এক প্ৰকাৰ আলোড়ন সৃষ্টি কৰিছে যথেষ্ট ভাল পাইছোঁ মানুহৰ সঁহাৰি যথেষ্ট পাইছোঁ আৰু বিশেষকৈ গণেশগুৰিত আমি আজি থাৰ্ড নাইট তৃতীয় নিশা আমিতো 4 নম্বৰ শ্ব' কৰিব গৈ আছোঁ যথেষ্ট মানুহৰ সঁহাৰি পাইছোঁ আৰু অহাকালিলৈ আমি আকৌ মহাৰাজে 2টা শ্ব' দিয়া হৈছে আৰু প্ৰত্যেকে কষ্ট কৰিছিল আৰু মই 6টা বছৰ বিৰতিৰ পিছত ভ্ৰাম্যমান থিয়েটাৰলৈ আহিছোঁ আৰু দৰ্শকৰ এনেকুৱা ধৰণৰ মৰম চেনেহ পাইছোঁ অনাগত দিনৰ ভ্ৰাম্যমান থিয়েটাৰ মই আকৌ কাম বেক কৰিম আৰু ভাল ভাল নাটক দৰ্শকক উপহাৰ দিম আৰু ভাল লাগিছে যে 6টা বছৰ বিৰতিৰ পিছত আহিছোঁ আহি ভ্ৰাম্যমান ষ্টেজটো যেতিয়া ভৰি থৈছোঁ তো প্ৰথমতে অলপ চিন্তা হৈছিল যে 6টা বছৰ গেপ হৈ গ'ল কিমান দূৰ পাৰিম মই কৰিব কিন্তু দৰ্শকৰ হাত চাপৰি মোক আকৌ অভিনয় মানে ষ্টেজত অভিনয় কৰিবৰ কাৰণে দৰ্শকৰ হাত চাপৰি যেতিয়া কাণত পৰিছে আৰু বেষ্ট অফ দ্য বেষ্ট পাৰফৰ্মেঞ্চ দিবৰ কাৰণে ট্ৰাই কৰিছোঁ হয় লাচিত বৰফুকন আমাৰ 3খন নাটক আছে এখন ফাৰ্ষ্ট নাইট জুৱেপুৰা মানুহ তাৰপিছত মহাৰাজ তাৰপিছত মহাবীৰ লাচিত আৰু 3টা ছাবজেক্ট লৈ কৰা হৈছে মই ভাবোঁ মোৰ অভিনয়ৰ জগতত মানে যিমান বছৰ মই 17-18 বছৰ যেতিয়া ভ্ৰাম্যমান থিয়েটাৰ থাকিলোঁ জেনেৰেলি ছেকেণ্ড নাটকখন বেছি কনচেনট্ৰেট কৰা হয় ইয়াত 3খন নাটকতে সমানে গুৰুত্ব দিয়া আছে সেইকাৰণে মানুহে ভাল পাইছে জুৱেপুৰা মানুহখন ফাৰ্ষ্ট নাইট যথেষ্ট মানুহ দৰ্শক ভিৰ হয় সেই নাটকখন চাই ভাল পায় এটা তথাকথিত এটা ফেমিলি অৰিয়েণ্টেড এটা ছাবজেক্ট লৈ কৰিছে এইটো চৰিত্ৰটো বেলেগ মহাৰাজ কেৰেক্টাৰটো বেলেগ আৰু মহাবীৰ লাচিতটো ডেফিনেটলি প্ৰত্যেকজন অভিনেতা অন্ততঃ লাচিত বৰফুকনৰ চৰিত্ৰটোত অভিনয় কৰিব পালে নিজকে ধন্য মানে আৰু ময়ো নিজকে ধন্যবাদ জনাইছোঁ থিয়েটাৰ প্ৰযোজক অভিজিত ভট্টাচাৰ্যক এনেকুৱা ধৰণৰ চৰিত্ৰ এটা মোক দিয়াৰ কাৰণে কি কৰিছোঁ নাজানো কিন্তু কাম কৰি ভাল লাগিছে আৰু দৰ্শকৰ হাত চাপৰি পাইছোঁ হিলডল ভাঙি দৰ্শক আহিছে নাটক চাবলৈ আৰু সঁচাই সুখী মোবাইল মই কণ্টিনিউ কৰিম মই এটা বছৰ মোৰ হাতত 3খনমান ছবি আছে ছবি শেষ কৰি মই আকৌ কাম বেক কৰিম মোবাইল থিয়েটাৰ আৰু থাকিম চাগে 6টা বছৰ বিৰতিৰ পিছত আহিছোঁ ভাল লাগিছে কাৰণে কণ্টিনিউ কৰিম 26ৰ পৰা মই আকৌ কণ্টিনিউ ভ্ৰাম্যমান থিয়েটাৰ থাকিম